নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বন্ধুসকল, মাঘৰ বিহুটি আমি ইতিমধ্যে এদিন দুদিনকৈ আমি পাৰ কৰিছোঁ বুলি ক'ব লাগিব, নহয় জানো বাৰু? আৰু ভোগালী দিন যিহেতু সকলো ৰাইজে ভোগ কৰিছে, খাইছে, মেলিছে, সকলোখিনি কৰিবলৈ সক্ষম হৈছে। গতিকেলৈ বন্ধুসকল, আমি মানুহৰ জীৱনটোক বৰ এটা বেছি জীৱনটো আমাৰ নিজৰ জীৱনবিলাক মানে বৰ এটা দীঘলীয়া জীৱন নহয়। ঠিক আমি এই পৃথিৱীখনত খুব দুদিনীয়া বুলি কৈছে আমাৰ জীৱনবিলাক। আৰু আমি সকলোৱে জানো যে আমাৰ জীৱনটো চিৰকাল নহয়। আমি দুদিনৰ কাৰণে এই পৃথিৱীখনত মানুহৰ জন্ম লৈ পৃথিৱীত বাস কৰিব পাৰিছোঁ, বা খাবলৈ পাইছোঁ, পিন্ধিবলৈ পাইছোঁ, চব কৰিবলৈ ইত্যাদিখিনি আমি পাইছোঁ, নহয় জানো বন্ধুসকল? তাৰ মাজতে কিছুমান কথা ক'ম মই আজি। নিজৰ চকুৰ আগত কিছুমান দৃশ্য দেখোঁ, আচলতে সেই দৃশ্যবিলাক দেখিলে বেয়া লাগে। মানে ধৰি লওক অলপ ভয় ভয় ভাৱ এটা আহে। কাৰণ এই জীৱনটোক লৈ আমি কিছুমান খেল খেলা আমি দেখিবলৈ পোৱা যাওঁ। যেনেকৈ ধৰণৰ কিছুমান ৰাস্তা পদূলিয়ে গৈ থাকোঁতে মন কৰিবচোন, বাইক আলহী এজন ল'ৰাই যদি বাইক চলাই যায়, ঠিক তেনেধৰণৰ এখন দুখনকৈ পাৰ কৰি আছে বাইক, তাৰ মাজত এজনে কি কৰিব, খুব স্পীড বাইকখন নিব আৰু নি পেলানি আগ চকাটো দাং খুৱাই দিয়ে, বা এনেকুৱা ধৰণৰ বহুত কিছুমান দৃশ্য আমি দেখিবলৈ পোৱা যায়। গতিকেলৈ বন্ধুসকল, মই ভাবোঁ এই দৃশ্যবিলাক আচলতে নিজৰ জীৱনক লৈ খেল কৰিব নালাগে বুলি ভাবোঁ। এইটো হ'লে এটা বহুত ডাঙৰ ভুল বুলি ক'ব লাগিব। কাৰণ আমি এতিয়া তেনেধৰণৰ আমি যদি সাঁতুৰিব নাজানো, নদীৰ মাজত যদি আমি পৰি যাওঁ, গতিকে সাঁতুৰিব নজনা মানুহজনে যদি জীৱনটোক লৈ পেলাই যদি এককালৰ পৰা যদি এবুকুলৈ গুচি যায়, তেওঁ এবুকুৰ পৰা যেতিয়া এডিঙি পাব, পিছলি তেওঁ আৰু সাঁতুৰিব নজনা মানুহৰ কাৰণে। সেয়েহে সেইবিলাক তেনেকুৱা এটা কথা, মানে মানুহে জীৱনক আচলতে জীৱনটোক লৈ আমি খেল কৰিব নালাগে। সেয়েহে মই ভাবোঁ সকলোৱে যাতে নিজৰ এটা দিমাগ আছে যেতিয়া, নহয় জানো বাৰু, দিমাগটো অকণমান খেলবিলাক যাতে এনেকুৱাবিলাক খেল যাতে ৰাইজে নকৰে, বা সেই তেনেকুৱা ব্যক্তিজনেও অলপমান চিন্তা কৰিব লাগে, যাতে নিজৰ জীৱনক লৈ আমি অহংকাৰ কৰিব নাপায়। আমি জীৱনত বেছিদিন জীয়াই থাকিব নোৱাৰোঁ। আমাৰ জীৱনটো হৈ গ'ল কচুপাতৰ পানী বুলি কৈছে, নহয় জানো বাৰু? পাতখিলাত যেনেকৈ পানী এটোপ বা বৰষুণ দিলে পানী থাকে, তেনেকৈ ধৰি লওক বতাহ মাৰিলে এনেকুৱা পাতখিলা যেতিয়া শিলাশিলি হৈ যায়, কচুপাতৰ পানী বাগৰি যায় বুলি কৈছে, নহয় জানো বন্ধুসকল? বাৰু ঠিকে আছে, আমাৰো জীৱনটো ধৰি লওক কয়েই নহয় মানুহে কথাতে, নহয় জানো বাৰু? আমাৰ বোলে জীৱনটো হৈ গৈছে আচলতে কচুপাতৰ পানী। গতিকেলৈ বন্ধুসকল, আমি বৰ এটা বেয়া কাম বা এনেকুৱা ধৰণৰ মৃত্যুমুখত যাতে আমি পৰিব নলগা কামবিলাক, যিবিলাক আমি মৃত্যুৰ পৰা বাচি সদায় থাকিবলৈ চেষ্টা কৰিব লাগে, আৰু নিজৰ দেহাটোক সদায় সুস্থ কৰি ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে। আমি কেতিয়াও বেয়া বা এনেকুৱা খাদ্য খাওঁতো আমি বহুত বাছি খাব লগা হয়, বা কৰিব লগা হয়। নিজৰ জীৱনটোক লৈ বহুতখিনি কৰিবলগীয়া হয়। মানুহৰ জীৱনত কি নাহে? এদিন আহিব সুখ, এদিন আহিব দুখ। পৃথিৱীখনত মানুহ কিমান বুলি ক'বলৈ গ'লে, পৃথিৱীত মানুহ বহুতেই, কিন্তু তাৰ মাজতো কিছুমান কথা আহে। পৃথিৱীত মানুহ দুজন বুলি কৈছে, নহয় জানো বাৰু? মতা আৰু মাইকী। আৰু মানুহৰ জীৱনতো সুখ দুখ, ধনী আৰু দুখীয়া মানুহবিলাকে ধৰি লওক কষ্টও কৰিব লাগিব, বা ধনীজনেও কষ্ট কৰিব লাগিব। কিন্তু ধনীজনৰ ব্যক্তিজনৰ টকা পইচা অকণমান বেছিকৈ যেনিবা তেওঁ ইনকাম কৰিব পাৰে বা কিবা এটা কৰিব পাৰে। আমি দুখীয়াসকলে দিন হাজিৰা বা মানুহৰ ঘৰত কাম বন কৰিব লগা হয়। গতিকে বন্ধুসকল, মই চিন্তা কৰোঁ মানুহৰ জীৱনটো সঁচাই বহুত ভাগৰুৱা জীৱন। মানুহে এই জীৱনটোত পাৰ কৰিবলৈ হ'লে বহুত চেষ্টা, মানুহৰ যি নেকি আপুনি ভালকৈ পাৰ কৰি নিজৰ জীৱনটো এদিন ত্যাগ দিবলৈ সদায় নিজেই চিন্তা কৰিব লাগিব। আৰু এদিন নহয় এদিন নিজৰ জীৱনটোতো মৃত্যু হ'বই, এইটোতো বাধ্যতামূলক, নহয় জানো? কোনোতো ক'ব নোৱাৰিবা, মই হ'লেও ক'ব নোৱাৰিম যে মই আজিৰ ডেটত বা কালিৰ ডেটত মই নমৰোঁ, মই চিৰকাল জীয়াই থাকিম বুলিতো মই ক'ব নোৱাৰোঁ। গতিকে বন্ধুসকল, মই এইটোৱে ক'ব বিচাৰোঁ যে সকলোৱে যাতে মিলি জুলি এই পৃথিৱীখনত মানে সুখ শান্তি বোলা বস্তুবিলাক থাকিব লাগে।
নিজৰ জীৱনটোক লৈ খেল কৰিব নালাগে বুলি মই ভাবোঁ। আৰু সেয়াই মানুহে ভাবে বহুত কথা আনে মনত, বহুত কথা হেৰি হয়, কিন্তু সকলোৱে মানুহে সকলো চিন্তা শ্ৰদ্ধা নহয় আচলতে, সকলোৱে বেলেগ বেলেগ চিন্তা কৰে। আৰু সেয়েহে মই অনুৰোধ কৰিম যিসকল জীৱনক লৈ খেল খেলে যাতে জীৱনটোক লৈ খেল খেলিব নালাগে। আপুনি খেল মানে জীৱনক লৈ পেলাই খেলিব, কিবিলাক খেলিব, যিবিলাক ৰাষ্ট্ৰীয় খেল আছে বা আমি বিভিন্ন ধৰণৰ খেল আৰু বহুতেই আমাক খেলিবলগীয়া খেল আছে, সেইবিলাক খেল খেলিব পাৰি। আপোনাৰ যিটো নেকি খেল নিজৰ জীৱনটো তৎমুহূৰ্তত শেষ কৰি দিবলগীয়া হয়, সেইবিলাক খেলৰ পৰা আচলতে আমি বাচি থাকিবলৈ সদায় চেষ্টা কৰিব লাগে। আৰু এইখিনিয়ে ক'লোঁ আজিলৈ ভিডিঅ'টো মোৰ বন্ধুসকল ইমানে আছিল। যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগিল তেনেহ'লে লাইক এটি কৰি দিব, আৰু লগতে কমেণ্ট কৰি জনাবচোন যে মোৰ বাক্যখিনি কওঁতে কিবা এটা ভুল হৈছে নেকি, হৈও যাব পাৰে আৰু বহুতে ভুল হয়। সেয়েহে যদি আপোনালোকে মোৰ পেজটো নতুনকৈ পায় বন্ধুসকল, তথাপিতো তাতো ফ'ল' কৰি ৰাখিব যাতে মোৰ পিছত ব্লগবিলাক পাই থাকিবলৈ আপোনালোকে সক্ষম হ'ব। আজিলৈ আহোঁ, বাই বাই।